এই স্কিনত যিকেইটা ফটো দেখিছে এইকেইটা লক্ষণ যদি আপোনাৰ স্কিনত আছে তেনেহলে এই ভিডিওটো আপোনাৰ কাৰণে হয়। বলক তেনেহলে আৰম্ভ কৰো। প্ৰথমতে মই 2 চামুচ বেচন লৈছো আৰু অকমান হালধি লৈছো। ভালকে মিক্স কৰি লোৱা হৈছে আৰু তাত দিছো পানী। পেষ্টটো বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে। এই পেকটো মই মুখত ভালকে লগাই লৈছো। বেচনত এনেকুৱা এটা পাৱাৰ আছে যি মুখত লগাই তাৰ মুখখন সুন্দৰকৈ উজ্জ্বল কৰি তোলে। আপোনাৰ স্কিনত যদি এনে ধৰণৰ কিছুমান লক্ষণ আছে এই প্ৰব্লেমবোৰ সলভ কৰি দিব। স্কিনখন খুব ধুনীয়াকে মাসাজ কৰিব লাগে। ধৰক নাকৰ পৰ্চন এনেকুৱা ধুনীয়াকে মাসাজ কৰিব লাগে যেনেকে ভিডিওটোত দেখুওৱা হৈছে ঠিক তেনেকে। যিখিনি বাকি থাকি যায় সেইখিনি আপুনি ডিঙিটো ইউজ কৰিব পাৰে, হাতত ইউজ কৰিব পাৰে, হোল বডিত ইউজ কৰিব পাৰে। ই কেতিয়াও আপোনাৰ স্কিনখন লোকচান নকৰে। মই আজি ফেচ ৱাশ হিচাপেহে ইউজ কৰিছো। ফেচ পেক হিচাপে ইউজ কৰিব হলে মিনিমাম 15 মিনিট সময় স্কিনত ৰাখিব লাগিব আৰু যেতিয়ালৈকে স্কিনত বেচনখিনি শুকাই নাযায় তেতিয়ালৈকে ইয়াক ৰাখিব লাগিব। তো সেইকাৰণে মই আজি ফেচ ৱাশ হিচাপে ইউজ কৰিছো। মুখ ধোৱাৰ পাছতে মই এতিয়া লগাইছো টোনাৰ। যদি আপোনালোকৰ ওচৰত টোনাৰ নাই তেনেহলে আপোনালোকে গোলাপ জলো ইউজ কৰিব পাৰে। তো আমাৰ স্কিনত কিছুমান লেতেৰা থাকি যায়, সেই লেতেৰাবোৰ আমাৰ স্কিনৰ পৰা টোনাৰে অঁতৰাই দিয়ে বা গোলাপ জলেও অঁতৰাই দিয়ে। দেখিছে নহয় মোৰ স্কিনখন কিমান ফ্ৰেছ লাগিছে। ইয়াৰ পাছতে মই ইউজ কৰিছো ময়শ্চাৰাইজাৰ। এইটো চিম্পলৰ হয়। ময়শ্চাৰাইজাৰে আমাৰ স্কিনখন সজীৱ কৰি তোলে, ড্ৰাই স্কিনটো ঠিক কৰাত সহায় কৰে। আপোনাৰ স্কিনখনত ৰিংকলছ পৰিব নিদিয়ে, মানে খুব সোনকালে বয়সৰ ছাপ পৰিব নিদিয়ে। নেক্সট ষ্টেপটো হৈছে ছানস্ক্ৰীন। ছানস্ক্ৰীন লগালে কি হয় আমাৰ স্কিনখন ৰ'দে নুপুৰে তেনেহলে এই লক্ষণবোৰ আমাৰ স্কিনত কেতিয়াও নহয়। আৰু ছানস্ক্ৰীন লগালে কি হয় আমাৰ স্কিনটো ইউভি ৰেজৰ পৰা প্ৰটেক্ট কৰি ৰাখে। সেইকাৰণে ছানস্ক্ৰীন ঘৰৰ ভিতৰত থাকিলেও লগাব লাগে আৰু ওলাই গলেও ছানস্ক্ৰীন লগাই যাব লাগে। ইয়াৰ পাছতে লগাইছো লিপ বাম। লিপ বাম লগালে সম্পূৰ্ণ স্কিন কেয়াৰ হৈ যায়। এয়া মোৰ আজি স্কিন কেয়াৰ হ'ল। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে মোক জনাব। এইকেইটা ষ্টেপ আপোনালোকে ফলো কৰে, বিহুৰ আগত আপোনালোকে বহুত সুন্দৰ স্কিন এখন পাব।